নমস্কাৰ সকলোকে পোনপ্ৰথমে আপোনালোক সকলোকে কেৰিয়াৰ গাইড আছাম অসমীয়া টিপ চেনেলটোলৈ স্বাগত জনাইছোঁ সো আজি এই ভিডিঅ'টোত মই বিশেষ এটা কন্টেন্ট লৈ অহা নাই কিন্তু এই ভিডিঅ'টোৰ দ্বাৰা মই আপোনালোকক বিশেষকৈ বহুত বেছি ধন্যবাদ জনাব বিচাৰোঁ কিয়নো আজি আপোনালোকৰ মৰমৰ বাবে মই আজি মোৰ চেনেলটোত 1000 সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছোঁ হয় 1000 সাবস্ক্ৰাইবাৰ যদিও মানে বহুত বেছি সাবস্ক্ৰাইবাৰ থাকে কিন্তু মোৰ 1000 সাবস্ক্ৰাইবাৰ মোৰ কাৰণে বহুত যথেষ্ট কিয়নো মই আজি চেষ্টা কৰি আছিলোঁ প্ৰায় 2018 চনৰ পৰা মই ইউটিউব কৰাৰ চেষ্টা কৰিছিলোঁ কিন্তু মই সফল হ'বলৈ পোৱা নাছিলোঁ কিন্তু ধৰক আজি যোনটো মই নতুন চেনেলটোত মই যেতিয়া ভিডিঅ' দিবলৈ ল'লোঁ আপোনালোকে মানে ইমান ধুনীয়াকৈ মৰম দেখাইছে মৰম দেখুৱাৰ কাৰণতেই মই মানে ধৰক আজি এই 1000 সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিব পাৰিলোঁ সো প্ৰথমতে ক'ব ওলাও যে মোৰ যে এই ইউটিউব চেনেলটো মই কিয় খুলিছোঁ কেৰিয়াৰ গাইড আছাম সো দৰাচলতে ফাৰ্ষ্টটো মই এইটো এডুকেশ্যনেল কণ্টেণ্ট দিম বুলি আহিছিলোঁ কিন্তু লাহে লাহে মই ফিল কৰিলোঁ যে আচলতে এডুকেশ্যনেল কণ্টেণ্টটো ধৰক বহুত কিছু মানে চেনেলত আছে যদিও মানে কি হৈছে কেৰিয়াৰ ৰিলেটেড যে গাইডেন্স দিবলৈ কাৰণে এটা এক্সট্ৰা চেনেল মই মানে ক্ৰিয়েট কৰিম বুলি ভাবিলোঁ যাক উদ্দেশ্য কৰি ধৰক মই এই চেনেলটো খুলিলোঁ মই কেৰিয়াৰ ৰিলেটেড টিপছবোৰ মই এইটো দি থাকোঁৱেই কিন্তু ধৰক মই বিশেষকৈ মই যদি মানে আপোনালোকে যদি বিচাৰে যে এডুকেশ্যনেল কণ্টেণ্টটো দিব লাগে বুলি তেতিয়াহ'লে মই আপোনাৰ এডুকেশ্যনেল কণ্টেণ্টটো আপোনালোকক মই দিবলৈ চেষ্টা কৰিম কিয়নো মোৰ যিহেতু এটা মূল লক্ষ্য আছে কেৰিয়াৰ মানে এটা ভাল এটা কেৰিয়াৰ এটা মানে প্ৰস্তুত কৰি দিয়াৰ বাবে আপোনালোকৰ বাবে ভাল এটা কেৰিয়াৰ এটা দিশ দেখুৱাৰ বাবে আপোনালোকৰ বাবে সো এইটো এটা মোৰ মেইন এইম হৈছে মোৰ চেনেলটোৰ যেহেতু মোৰো এজন ধৰক মানে এটা ডেকা ল'ৰা আৰু ধৰক বিশেষকৈ ডেকা ল'ৰা বুলি কৈছোঁ কিয়নো মই আপোনালোকৰ দৰেই বয়সই হ'ম আজি আপুনি চাই আছে যিহেতু আপোনালোকেও যেনেকৈ চাকৰি এটা পাবৰ বাবে কষ্ট কৰি আছে ঠিক তেনেকৈ ময়ো মোৰ জেগাত মই কষ্ট কৰি আছোঁ লগতে আপোনালোকখিনি ক'ব বিচাৰোঁ যে মই ইউটিউব চেনেলটোৰ লগতে মই এজন শিক্ষকো হয় মই এজন গণিত বিষয়ৰ এজন শিক্ষক মই প্ৰায় এখন মানে প্ৰাইভেট কলেজত মই গণিতৰ শিক্ষকতা কৰোঁ গণিত বিষয়টোৰ সো এইখিনি মানে ধৰক মই এটা মোৰ ছাইডৰ হিচাপে মানে যিহেতু তাৰ লগতে মই আপোনাৰ ইউটিউব চেনেলটো আপোনালোকক খুলি মই আপোনালোকৰ বাবে মাজলৈ লৈ আহিছোঁ সো যদি আপোনালোকে বিচাৰে তেন্তে মই এই চেনেলটো যিহেতু 1000 সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছোঁ সো তেন্তে ময়ো ধৰক আপোনালোকক গণিত শিকোৱাৰ যোনটো মানে ধৰক এটা ধৰক মানে প্লেটফৰ্ম হিচাপে মই ধৰক এই চেনেলটোলৈ মই চাগে পৰৱৰ্তী পৰ্যায়ত লৈ যাম সো আশা কৰোঁ আপোনালোকে মোক সেইখিনিও চাগে সঁহাৰি জনাব আৰু ইয়াৰ লগতে আপোনালোকে যদি মোক কিবা ধৰণৰ ধৰি আপোনালোকৰ তাত যদি কিবা আইডিয়া আছে তেন্তে আপোনালোকে যদি বিচাৰে মোৰ পৰা তেনেধৰণৰ সহায় লাভ কৰিব বাবে তেন্তে আপোনালোকে প্লিজ মোক কমেণ্ট ছেকশ্যনত জনাই দিব আৰু শেষত মানে আপোনালোকে মই বহুত বেছি ধন্যবাদ জনাইছোঁ কিয়নো আপোনালোকে ইমানখিনি যে মৰম মোক দেখাইছে আশা কৰোঁ এনেকৈ ভৱিষ্যতেও দেখাই যাব সো এইখিনি আছিলে মোৰ আজি ভিডিঅ'টোত আৰু যদি মানে পাৰিলেকে ধৰক মোৰ এই চেনেলটো যদি আপোনালোকে যদি ভাল পায় তেন্তে প্লিজ মোৰ চেনেলবোৰৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব কাৰণ আপোনালোকে যেতিয়া মোক সঁহাৰি জনাব ন তেতিয়া মই বহুত বেছি উৎসাহ পাওঁ পৰৱৰ্তী পৰ্যায়ত ভিডিঅ' বনাবলৈ সো আজিৰ ভিডিঅ'টো ইমানতে শেষ হৈছে ধন্যবাদ